সেপ্টেম্বৰত অৰ্থাৎ 1 লাখতে অসমত ইলেকশ্যন হৈছিলে তেতিয়া মই অসমৰ ৰাইজক কৈছিলো যে যদি বিজেপি চৰকাৰ আহে আমি 1 লাখ ল'ৰা ছোৱালীক চৰকাৰী চাকৰি দিম কোনেও মোক বিশ্বাস কৰা নাছিলে যে 1 লাখ চাকৰি ক'ৰ পৰা হ'ব আজি আপোনালোকে দেখিলে যে চাওঁতে চাওঁতে আমি 1 লাখ চৰকাৰী চাকৰি দি শেষ কৰিলো এতিয়া আমি কি সিদ্ধান্ত লৈছো যে 1 লাখ চাকৰি আগত দিলো এতিয়া আমি নতুনকৈ আৰু 50,000 চৰকাৰী চাকৰি আজিকালি চাকৰি বুলি ক'লে দালালো নাথাকে পুলিচৰ ইন্টাৰভিউ হ'ব জুলাই শিক্ষকৰ ইন্টাৰভিউ হ'ব জুলাই চতুৰ্থ তৃতীয় বৰ্গৰ চাকৰি ইন্টাৰভিউ হ'ব আগষ্ট ছেপ্টেম্বৰত অৰ্থাৎ 1 লাখ চাকৰি শেষ কৰি এতিয়া আমি 1.5 লাখ চাকৰি দিবৰ কাৰণে গৈ আছো আমি যেতিয়া অসমত ইলেকশ্যন হৈছিলে তেতিয়া মই অসমৰ ৰাইজক কৈছিলো যে যদি বিজেপি চৰকাৰ আহে আমি 1 লাখ ল'ৰা ছোৱালীক চৰকাৰী চাকৰি দিম কোনেও মোক বিশ্বাস কৰা নাছিলে যে 1 লাখ চাকৰি ক'ৰ পৰা হ'ব আজি আপোনালোকে দেখিলে যে চাওঁতে চাওঁতে আমি 1 লাখ চৰকাৰী চাকৰি দি শেষ কৰিলো এতিয়া আমি কি সিদ্ধান্ত লৈছো যে 1 লাখ চাকৰি আগত দিলো এতিয়া আমি নতুনকৈ আৰু 50,000 চৰকাৰী চাকৰি আজিকালি চাকৰি বুলি ক'লে দালালো নাথাকে পুলিচৰ ইন্টাৰভিউ হ'ব জুলাই শিক্ষকৰ ইন্টাৰভিউ হ'ব জুলাই চতুৰ্থ তৃতীয় বৰ্গৰ চাকৰি ইন্টাৰভিউ হ'ব আগষ্ট ছেপ্টেম্বৰত অৰ্থাৎ 1 লাখ চাকৰি শেষ কৰি এতিয়া আমি 1.5 লাখ চাকৰি দিবৰ কাৰণে গৈ আছো আমি যেতিয়া